ওপৰত আছোঁ ইয়াত দেখিছে বালিভুই জলকীয়া মোৰ ছাতৰ ওপৰত এয়া ভোট জলকীয়া এজোপা পাণ লগাইছোঁ কিন্তু পাণজোপা অকণমান লতীয়া হৈহে ওলাইছে কি হয়গৈ পিছত নাজানো আৰু হেল্ল' এভৰিৱান সুৰক্ষণা কাশ্যপ চেনেলৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি মই আপোনালোকক গাহৰিৰ এটা ৰেচিপি এটা দেখুৱাম গাহৰিৰ আচাৰ খাই পাইছে নাই নাজানো আৰু যোনে খাই পাইছে মোক জনাব গাহৰিৰ আচাৰ এটা দেখুৱাম আৰু যিখিনি লেফ্ট অভাৰ গাহৰি সেইটো দি এটা নতুন এটা ডিছ এটা বনাম নতুন বুলি নকওঁ থলুৱা ডিছ এটা গাহৰিৰে বনাম বুলি ভাবিছোঁ গতিকে আহক ভিডিঅ'ৰ মাজলৈ যাওঁ গাহৰিৰ তেল আৰু মাংসখিনি সৰু সৰুকৈ এনেদৰে কাটি ল'ব মাংসত তেল আৰু যিটো হাড় অকণো যাতে থাকিব নালাগে এতিয়া ইয়াত মিঠাতেল ঢালি লৈছোঁ আধা কেজি মাংসত এপোৱামান মিঠাতেল দিব এতিয়া এয়া অলপ অলপকৈ মাংস ভালকৈ ভাজিম এখন পেন পাতি ইয়াত আজৱাইন মানে জনি গুটি অকণমান বগা সৰিয়হ কলা জিৰা পাঁচফোৰণ শুকান জলকীয়া আৰু এয়া জালুক হ'ল চফ দি ড্ৰাই ৰোষ্ট কৰি এয়া হ'ল খুন্দি লোৱা মছলাখিনি এয়া আদা নহৰু এইখিনি মিক্সিত খুব বেছি এটা নহয় অলপমান মিহি হোৱাকৈ মাৰি লওঁ মিক্সিত যদি মছলাখিনি ভালকৈ খুন্দা নাযায় ইয়াত অকণমান ভিনেগাৰহে দিব পানী কিন্তু ব্যৱহাৰ নকৰিব দেই নৰসিংহৰ পাত শুকাই ল'ব এয়া পিচি লোৱা আদা আৰু নহৰু পেষ্টখিনি এতিয়া ইয়াতে এই পিচি থোৱা মছলাখিনি 2 চামুচ হালধিৰ গুড়া আৰু ইয়াতে নিমখটো অলপমান বেছিকৈ দিব আচাৰত সদায় নিমখ বেছিকৈ দিয়া হয় কাৰণ নিমখে আচাৰখিনিক প্ৰিজাৰ্ভ কৰি ৰাখিব পৰা বহুত সহায় কৰে গতিকে নিমখ মই দিছোঁ ইয়াতে ওচৰে 2.5 চামুচ নিমখ দিছোঁ ইয়াত এতিয়া ৰেড চিলি দিম জিৰাৰ গুড়া অলমষ্ট 1.5 চামুচমান জিৰা গুড়া দিছোঁ ইয়াত দেখিছে কাষৰ পৰা ধুনীয়াকৈ তেল বিঙি আহিছে দেখিছে মানে ভাজাৰ যিটো মানে গোন্ধটো সেই ধুনীয়াকৈ ভাজাৰ গোন্ধটো আহিব লাগিব নহৰু আদাই সমগ্ৰ বস্তুখিনি ধুনীয়াকৈ ভাজাৰ গোন্ধটো আহিব লাগিব এতিয়া আমি ইয়াতে মাংসখিনি দি দিছোঁ দি গেছটো কমাই দিব এতিয়া এয়া অলমষ্ট 1 কাপ ভিনেগাৰ মাংসৰ আচাৰত ভিনেগাৰটো বহুত বেছি পৰিমাণে লাগে কাৰণ ইয়াক প্ৰিজাৰ্ভেশ্যনত সহায় কৰে আৰু বহুত দিনলৈ ভালে থাকে তেতিয়া মাংসৰ আচাৰটো এয়া কাষত দেখিছে তেল বিৰিঙি আহিছে ভিনেগাৰখিনি শুকাই গ'ল ভাপ হৈ উৰি গ'ল আৰু এয়া তেল বিৰিঙি আহিছে চব তেল বিৰিঙি আহিছে এইখিনি ষ্টেজতে গেছৰ ফ্লেমটো বন্ধ কৰি দিব বন্ধ কৰাৰ পিছতে এই কেৰাহীটোতে ঠাণ্ডা নোহোৱালৈকে এনেকৈয়ে একদম লৰাব নালাগে এনেকৈয়ে আপোনাৰ ঠাণ্ডা নোহোৱালৈকে থৈ দিব এয়া গাহৰি মাংসৰ আচাৰ ৰেডি হৈ গ'ল যিহে গৰম পৰিছে একদম পাকঘৰত সোমোৱাৰ লগে লগে একদম পুৰা গৰম উঠি যায় ঘামি অৱস্থা নাইকিয়া হৈ যায় এয়া কুমলীয়া ঔটেঙা এই ঔটেঙাটো কাটোতে ভিতৰত এই বস্তুটো অঁতৰাই দিব নহ'লে কেঁহা হ'ব কেৰাহীত এয়া অলপমান মিঠাতেল দি লৈছোঁ
এইখিনি যে গাহৰি তেলখিনি যিখিনি আছিলে সেইখিনি অকণমানকৈ ভাজি ল'ম সামান্যকৈ এয়া তেলৰ পৰা এই সামান্য ভাজি পেলাই উঠাই দিব এইখিনি তেলতে এতিয়া আলু কেইটুকুমান এটা আলু লৈছোঁ এইকেইটুকু আলু এতিয়া ইয়াতে পিঁয়াজখিনি দি দিব এতিয়া ইয়াতে নহৰু আৰু আদা লগতে বিলাহীখিনিও দি দিব কৰি নিমখ জোখমতে হালধি আধা চামুচ জিৰা কুমলীয়া ঔটেঙাখিনি কুমলীয়া ঔটেঙা থেতালিব নালাগে কাৰণ যিহেতু কোমল হয় গতিকে এইখিনি দি দিব আৰু লগতে গাহৰি তেলকেইটুকুৰ এতিয়া ইয়াতে পানী দি দিব আমাৰ ঘৰৰ বাৰীৰ ভোট জলকীয়া অকণমান তেতেৰা মাৰিলে আৰু উপায় নাই এতিয়া এই ভোট জলকীয়াটো ইয়াত এনেকৈ কাটি দিব এতিয়া ঢাকোনখন বন্ধ কৰি দিব এয়া ঢাকোন খুলিছোঁ খোলাৰ পিছতে ইয়াৰ কেইটুকুৰমান ঔটেঙা উলিয়াই লৈছোঁ আৰু এনেকৈ ইয়াত থেতালি দিব এতিয়া গাঁঠি মৰা আদাৰ পাতকেইটা ইয়াত দি দিছোঁ ইয়াৰ মচুন্দৰী কেৱল গোন্ধৰ কাৰণে আৰু ইয়াৰ মান ধনিয়া ইয়াত অলপমান থেতালি লৈছোঁ এইখিনি আকৌ ইয়াতে কৰি দিব ঢাকোন খুলিব এয়া হৈ গ'ল আজিৰ ভাতৰ লগত আছে এয়া উখোৱা চাউলৰ ভাত এয়া কলডিলৰ ভাজি এয়া ঢেকীয়া শাকৰ ভাজি আৰু এয়া গাহৰি আচাৰ আৰু এয়া গাহৰিৰ ঔটেঙা দিয়া এয়া গাহৰি আৰু ঔটেঙাৰ জোল লৈছোঁ ধুনীয়া আছে মজা ঢেকীয়া শাক আৰু এয়া গাহৰি আচাৰ আপোনালোকে গাহৰি আচাৰটো যোনদিনাখন বনাব সেইদিনাখন ফ্ৰিজত নাৰাখিব সেইদিনাখন আপোনালোকে বাহিৰত এনেকৈ বাউল এটাতে হওক বা যিকোনো টেমা এটাতে হওক বাহিৰত ঠাণ্ডা জেগাত থৈ দিব মানে ডাইনিঙৰ ওপৰতে হওক বা য'ত ধৰ অলপ ঠাণ্ডা জেগা হয় সেইখিনি থৈ দিব পিছদিনাখন খাব পৰা হ'ব পিছদিনাখন খাব আৰু তাৰপিছতে পিছদিনাখনৰ পৰা ফ্ৰিজত ভৰাব আৰু সেইদিনাখনৰ পৰা খোৱা আৰম্ভ কৰিব যোনদিনাখন বনায় সেইদিনাখন কিন্তু নাখাব এতিয়া এয়া গাহৰিৰ আচাৰ মজা হৈছে ভিনেগাৰটোৰ কাৰণে খুব সুন্দৰ টেঙা এটা হৈছে আচাৰৰ যিখিনি ফ্লেভাৰ থাকিব লাগে আচাৰ জেনেৰেলি যিটো সোৱাদ থাকিব লাগে সেই সোৱাদটো গোটেইখিনি আহিছে বৰ ধুনীয়া হৈছে আৰু ঔটেঙা কুমলীয়া ঔটেঙা আৰু গাহৰিৰ মানে কোনো দ্বিতীয় অপশ্যন নাই মানে ইমান মানে ধুনীয়া হয় বুঢ়া ঔটেঙাৰ সৈতেও বনাব পাৰে কিন্তু বুঢ়া ঔটেঙাটো মিঠা হৈ যায় গাহৰিত কুমলীয়া ঔটেঙাৰ সৈতে যিটো সোৱাদ হয় বুঢ়া ঔটেঙাৰ সৈতে সেইটো সোৱাদ নাহে অলপ মিঠা ভাৱ এটা আহে কিন্তু এইটো যিহেতু টেঙা গতিকে খাই বৰ ভাল লাগে গতিকে আপোনালোকেও চেষ্টা কৰিব আৰু মোক জনাব মাংসৰ ৰেচিপি দুটা চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিব আৰু নতুনকৈ চোৱাসকলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে আজিলৈ আহোঁ আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে